হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত কপলিপাৰত এক আজব ঘটনা সংঘটিত হৈছিল। হয়, হোজাই জিলাৰ শংকৰনগৰ আদালতত এজনী 16 বছৰীয়া ছোৱালীক 17 বছৰ বয়স দি বিবাহ সম্পন্ন কৰিছিল হোজাই শংকৰনগৰ আদালতে। উল্লেখযোগ্য যে ছোৱালীজনী NRC স্কুল প্ৰমাণপত্ৰ আৰু জন্মৰ প্ৰমাণপত্ৰ অনুসৰি ছোৱালীজনীৰ বয়স মাত্ৰ 16 বছৰ হৈছিল। কিন্তু কেনেকৈ হোজাই শংকৰনগৰ আদালতে 17 বছৰ বয়স দি ছোৱালীজনীক বিবাহ সম্পন্ন কৰিছে, সেয়া এক ডাঙৰ প্ৰশ্ন। চৰকাৰ বা প্ৰশাসনে ইয়াৰ ওপৰত তদন্ত কৰিবনে, সেয়া হ'ব সময়ত লক্ষণীয়। এতিয়া আহোঁ আমি মূল কথা। পৰিয়ালৰ লোকৰ কোৱা মতে লংকাৰ কপলিপাৰত জিয়া উদ্দিন নামৰ এজন দম্পতীয়ে যোৱা ৰাতি কপলিপাৰৰ আশ্ৰফ আলীৰ 16 বছৰীয়া ছোৱালী হাছিনা বেগমক ঘৰৰ পৰা লৈ পলায়ন কৰে। ৰাতিপুৱা পৰিয়ালৰ লোকে এই ঘটনাটো গম পাই লংকা থানাত এখন এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। যি সময়তে দেশৰ ছোৱালীৰ বিবাহৰ বয়স 21 বছৰ বুলি দেশত আইন লাগু কৰিছে কেন্দ্ৰীয় চৰকাৰে, তেনে সময়ত লম্পট জিয়া উদ্দিনে 16 বছৰীয়া হাছিনা বেগমক কেনেকৈ পলায়ন কৰি কোৰ্ট মেৰেজ কৰিছে লম্পট জিয়া উদ্দিনে, সেয়া এক ডাঙৰ প্ৰশ্ন। এতিয়া 16 বছৰীয়া হাছিনা বেগমৰ পৰিয়ালৰ লোকৰ নিজৰ বাল্য ছোৱালীজনীক ঘূৰাই পাবনে, নে ছোৱালীজনীৰ জীৱন অন্ধকাৰ কৰিব লম্পট জিয়া উদ্দিনে? উল্লেখযোগ্য যে লম্পট জিয়া উদ্দিনৰ এজনী পত্নীসহ 3টাকৈ সন্তান আছে। ইয়াৰ উপৰিও 16 বছৰীয়া হাছিনা বেগমক লৈ পলায়ন কৰিছে লম্পট জিয়া উদ্দিনে। কালি ৰাতি মোৰ ছোৱালীজনী লৈ গ'ল। কোনে লৈ গৈছে? জিয়াবুদ্দিন তাৰ নাম। দেউতাকৰ নামটো কি? জালালুদ্দিন। আপোনাৰ ছোৱালীৰ বয়স কিমান হৈছে? 16 বছৰ। আপোনাৰ নামটো কি? মোৰ নাম মোহাম্মদ আশ্ৰফ আলী। আপোনালোকৰ গাঁওখনৰ নাম? 2 নম্বৰ কপলিপাৰ। আপোনালোকে এজাহাৰ দাখিল কৰিছে নেকি? কৰিছোঁ। আপোনালোকে এজাহাৰ দাখিল কৰিছে? চাইল্ড লাইনত অৱগত কৰিছে? কৰিছোঁ। আপোনালোকৰ ছোৱালী 16 বছৰ হৈছে বুলি কোনো প্ৰমাণ পত্ৰ আছে নেকি? NRC প্ৰমাণ আছে। NRCত নাম আছে? এতিয়া মই কানুনৰ আইনৰ কাষ চাপিব বিচাৰে? কৰিছোঁ। জবৰদস্তি লৈ গৈছে নেকি? লৈ গৈছোঁ। আপোনাৰ ছোৱালীক জবৰদস্তি কৰি লৈ গৈছে? কোনে, নামটো কি আছিল?